চুলি কাটিংটো কেনেকুৱা লাগিছে মোৰ চুলি কাটিংটো ইমান ধুনীয়াকৈ চুলি কাটিছে বেয়া লাগিছে বুলি কৈছে বৰ ধুনীয়া আছে কোনে থলেহি উৰি আহিলে যাওঁ আকৌ বাই বাই ডিউটি যাওঁ আজি নাইট ডিউটি আছে গৈ থাকোঁ তো মই কালিলৈ একেবাৰে 3টা বজাত আহিম আহি কিনে লগ পাম দেই বাই বাই গৈ থাকোঁ এইয়া ডিউটিলৈ গৈ আছোঁ দেই গাইছ এই লগৰটো টমটমতে লগৰটো কালি নতুন টমটম ল'লে কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চ কেনেকুৱা এই ভাল লাগিছে মজা লাগিছে মই আহি পাই গ'লোঁ এতিয়া ডিউটি কৰা ঠাই তো ডিউটি কৰিম এতিয়া আৰু আপোনালোকে চাই থাকিব এইখন স্কুল আছে মৰাণ অভয়পুৰ মৰাণ ডাউনটাউন গুৰুকুল নামত আছে তো আপোনালোকে চাই থাকক মই যিমানখিনি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম এইখন হৈছে প্লে'গ্ৰাউণ্ড বাস্কেটবল প্লে'গ্ৰাউণ্ড হয় তো ষ্টুডেণ্টবোৰে ইয়াতে খেল ধেমালি কৰে তো বাস্কেটবল খেলে আৰু তো কিবা কিবি অডিশ্যন চডিশ্যন হ'লে প্ৰগ্ৰেম চগ্ৰেম হ'লে ইয়াতে পতা হয় আৰু বেছিভাগ ইয়াতে পাতে কেতিয়াবা স্কুলৰ ভিতৰতো পাতে সেইটো ফালে যোৱা নাই তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে মৰম দিব বুলি আশা ৰাখিলোঁ তো চাই থাকক এইখন হৈছে মেইন গেট এইটো হৈছে ছিকিউৰিটি কেবিন আৰু আমি বেছিভাগ ইয়াতে থাকোঁ ৰ'দ চ'দ দিলে বৰষুণ দিলে আমি ইয়াতে থাকোঁ আৰু গোটেই ৰাতি তো বহুত টাইম ডিউটি কৰাৰ পিছত ডিউটি ছুটি হ'ল নাইট শ্বিফ্ট কৰিলোঁ কালি আৰু আজি মৰ্ণিং কৰি এতিয়া সময় 3টা বাজিছে 3টা বজাত ছুটি হ'ল 7টাৰ পৰা 3টালৈকে আছিলে তো 3টা বজাত ছুটি হৈ এতিয়া যাবলৈ ওলাইছোঁ বাই বাই ডাউনটাউন আকৌ কালি ৰাতিকৈ লগ পাম তো কালিলৈও নাইট ডিউটি আছে মোৰ তো এতিয়া গাড়ীলৈ ৰখিব লাগিব অলপ টাইম গাড়ী আহিলে যাম চাই থাকক গাড়ীলৈ অকণমান ৱেইট কৰোঁ অলপ সময় ৰখাৰ পিছত গাড়ী পাই গ'লোঁ আৰু আহি আছোঁ এতিয়া বৰ্তমান বাউণ্ডেৰীত ৰখিম আৰু অলপ টাইম ৰখি কেনে চুলি তুলি কাটিবলৈ আছে তো দেহাতীয়ে চুলি কাটি যাব কৈছে মোক তো সেইটো কাৰণে চুলিটো কাটি যাব লাগিব মই আহি বাউণ্ডেৰী পাই গ'লোঁ আৰু বাউণ্ডেৰী এই চেলুনখনত যাম এতিয়া সদায় যোনখন চেলুনত চুলি কাটোঁ মই তো তাতে চুলি কাটিমগৈ এইখন হৈছে বাউণ্ডেৰী ডেইলি বজাৰ হয় তো সদায় বহে ইয়াত বজাৰ আপোনালোকে আহিলেই পাব চবটো তো আহি পালোঁ আৰু এইখন চেলুন এই ব্ৰহ্মপুত্ৰ ছাইডে আছে এইখন কাপোৰ দোকানকেইটাৰ ওচৰতে কাপোৰৰ দোকানকেইটাৰ ভিতৰেদি সোমাই যাব লাগে তো বলক এতিয়া ওপৰলৈ যাওঁ ওপৰত আছে চেলুনখন তো বলক চেলুনতে দেখামগৈ আপোনালোকক চেলুন আহি পাই গ'লোঁ আহি মেলি এতিয়া বহি আছোঁ অলপ টাইম ৰখিব লাগিব কাৰণ চুলি কাটি আছে আৰু বেলেগ মানুহক তো অকণমান টাইম ৰখি দিওঁ মানে আৰু ৰখি আছোঁ আৰু ফাইনেলি মোৰ চুলি কাটা হৈ গ'ল
আৰু চুলি কাটিংটো কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু আমাৰ এইফালে চুলি কাটিলে 70 টকা লয়, আপোনালোকৰ এইফালে চুলি কাটিলে কেইটকা লয় জনাব। তো আমাৰ এইফালে 70 টকাই লয়। তো মই 70 টকা দি আহি গ'লোঁ। এতিয়া বলক মই এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ কি হ'ব আপোনালোকে চাই থাকিব। তো দেখিবলৈ পাব আৰু কি হয়। মোৰ দেহাতি ৰখি আছোঁ মোৰ কাৰণে। তো এতিয়া গৈ আছোঁ আমি টমটম উঠিবলৈ। আৰু লগৰটোক ফোন কৰা হৈ গ'ল, লগৰটো বোলে টাউনতে আছে। তো আমি মই এতিয়া বাউণ্ডেৰীৰ পৰা ওলাই দিলোঁ। বাউণ্ডেৰীৰ পৰা ওলাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰ গৈ মেলি আৰু কি হ'ব আৰু মই নিজে নাজানো দেই। চুলিটো আজি কাটি ল'লোঁ ষ্টাইলত। তো মোক আজি ঘৰত বেয়া দিব মানে গালি খালেও খাম আৰু কি কৰিবি উপায় নাই। কাটিবলৈ মন গৈছিল, তো চুলিটো কাটি দিলোঁ এনেকৈ। গৈ আছোঁ আৰু ঘৰ পালোঁহি আৰু পামগৈ আৰু এতিয়া। এইখন গাঁৱৰ ৰাস্তা হয়, এইটো আমাৰ মদাৰগুৰিলৈ যায় এইটো ৰাস্তা মানে। তো গৈ থাকোঁ, কি কওক আৰু ক'বলৈতো একো নাজানো ভালকৈ। তো নতুন চেনেল হয় এইটো, ফাৰ্ষ্ট টাইম খুলিছোঁ চেনেল, ইউটিউব চেনেল ফাৰ্ষ্ট টাইম খুলিছোঁ। তো ইমানখিনি ক'বলৈও নাজানো। তো গতিকে আপোনালোকে যদি সহায় সহযোগিতা ছাপোৰ্ট কৰে আৰু তেতিয়াহ'লে আগবাঢ়ি যাম, ভিডিঅ' আগলৈ দি থাকিম। যিমান পাৰোঁ ভাল ভিডিঅ' দিম বাৰু। তো গতিকে আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। তাকে লৈ ভিডিঅ' বনাই আছোঁ আৰু কেনেকুৱা হৈছে কি হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই ঘৰ আহি পাই গ'লোঁ। এইজনী বহি আছে মোৰ মানুহজনী, মানে দেহাতি আৰু কিনো কৰিছে আৰু বহি আছ কি ভাত খালি নাই? ভাত খালা নাই? কি খালা? গাহৰি থলি নাই মোক আছে নাই? পানীত ডুবাই থ'ব নাই কোৱা? পানীত ডুবাই থ'ব ক'লোঁ। কেলে ভালকৈ কাটিছোন তো চুলি নাকাটিলে ভালকে পিছফালে কাটিলি এইখিনি মই কাটি দিম ৰ এতিয়া। মই অহা উপস্থিত হোৱাৰ লগে লগে কাদুৱা পাই গ'ল মোৰ ঘৰলৈ। কাদুৱা কোনে থলেহি? কোনে থলেহি? উই আহিলে দেখিলি নাই? উইব পাৰিবি? চুলিলে মানে চুলি কাটিংটো কেনেকুৱা লাগিছে? মোৰ চুলি কাটিংটো ফকতীয়া ক'বাই আকৌ এতিয়া। আগতে এইটো চুলি কাটোতে ভাল লাগিছিলে। কথা কৈছে চুলিখিনি ষ্টাইলত কাটিবা দেই বুলি ক'বনে? কেতিয়া নাই কোৱা, এতিয়া বোৱাৰী হ'লতো হয় নাই? বেয়া লাগিছে নি চুলি কাটোতে? এনেই কচোন। কি ধুনীয়াকৈ নাই কেইটা নেকি? বাকী তই মোক গাহৰি নথলি কালি অকলে খালি কি? সাৰখিনি খাবি যায়। ক'ত সাৰখিনি কি পুত থৈছ নেকি? ক'ত বাটিত? ধুম ক এতিয়া আহি পাইছোঁহে, একদম মানে বহিব সুখেই নিদিয়ে মানে। চোলাটো খুলি দিয়া, হাফ পেণ্ট এটা বিচাৰ। বিচাৰ আকৌ।
গা ধুই ল'লোঁ এতিয়া মই, আৰু গা ধুই মেলি এতিয়া ভাত খাওঁগৈ। ভাতটো খাই লগে ভোকো লাগিছে। মই চুলিখিনি কাটি দিলোঁ বুলি একদম ষ্টাইলত মানে পূৰা খং উঠি আছে মানে, কাম নকৰিবই আৰু মায়ে আৰু দুখাৰমান লগতে কৰি দিলে, চুলিখিনি এনেকৈ কিয় কাটিলি আমুক তামুক বুলি আৰু ই আৰু বেছি ফেচ পাতিছে আৰু কি ক'ব গাইছ। ঘৰত ওলাই থৈছ নেকি? হা ক'ত খাওঁ বাৰু? কি আছে? ভাত চাত খাই লওঁ। ভাত খাই হৈ গ'ল এতিয়া, আৰু মই এতিয়া যাওঁ আৰু শুওঁগৈ অকণমান। আজিলৈ ইমানখিনিতে হ'ল আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টাটা।